আজি মঙ্গলবাৰ সেয়েহে মোৰ কাৰণে এয়া ৰুটি ভাজি বনাই ল'লোঁ আৰু কেনেকুৱা লৰালৰিকৈ বনাইছোঁ নহয় লগতে আমৰ আচাৰ অকণমানো লৈছোঁ আৰু এই ৰুটিবিলাকত যে হালধীয়া হৈ থাকে আগতে স্কুললৈ লগৰবিলাকে নিওঁতে ভাবোঁ কেনেকৈ হালধীয়া হয় ইমান যে মন যায় নহয় তেনেকৈ খাবলৈ এতিয়াহে গম পাইছোঁ ভাজি কেৰাহীত নাইবা ভাজি যদি হেতাখনে বনোৱা হয় তেতিয়া হালধীয়া হয় বুলি হে গাইজ আজি ওলাইছোঁ বিয়া বজাৰ কৰিবলৈ আৰু বিয়া বজাৰটো কৰিয়ে আছোঁ আপোনালোকে দেখিয়ে আছে কিন্তু আজি কৰিব ওলাইছোঁ দৰা ঘৰৰ বিয়া বজাৰ মানে দৰা ঘৰৰ পৰা মোক জোৰোণত দিয়া কাপোৰৰ বজাৰ কৰিবলৈ গৈ আছোঁ আৰু বহুত বেছি মনটো ভাল লাগিছে কাৰণ বিয়াৰ বজাৰ বুলি ক'লে এনেও ভাল লাগে আৰু তাতে মোৰ নিজৰ জোৰোণৰ কাপোৰৰ বজাৰ কৰিবলৈ যাওঁ ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰিছোঁ কিন্তু পিছত কৰিব পাৰোঁনে নহয় নাজানো কাৰণ তেওঁলোকৰ ঘৰৰ মানুহৰ আগত কৰিবলৈ মোৰ অকণমান বেয়াও লাগিব পাৰে তথাপি কৰিম চাগে চাওঁ বাৰু কি কৰা হয় আৰু এইটো মোৰ নতুন চুৱেটাৰ কেনেকুৱা লাগিছে আজি প্ৰথম পিন্ধিছোঁ আৰু ইমান আৰামো পিন্ধিবলৈ বহুত ধুনীয়া মানে কিন্তু কেনেকুৱা লাগিছে জনাব দেই কালাৰটো মোৰ খুব মৰমৰ মানে একদম ইমান মৰম লাগিছে কালাৰটো হয়নে বাৰু আইঅ কি ৰ'দ আৰু এই ৰ'দতে মই কেমেৰা কৰিছোঁ কেনেকুৱা লাগিছে জনাবচোন মোক চুৱেটাৰটোৰ মানে কালাৰটোৱে মোক কেনেকুৱা লাগিছে জনাব দেই মই এনেকুৱা একদম পাতল পিংক কালাৰ আৰু এনেও পিংক কালাৰটোতো মই ভালেই পাওঁ আৰু এয়া ওলাই মেলি ৰেডি হৈ আছোঁ এতিয়া মাইনা অহা নাই আহিলেই যাম আৰু চাই থাকক ভিডিঅ'টো তাত গৈ দেখুৱাম আপোনালোকক একদম ধুনীয়া কাপোৰ দেখুৱাম যদি পাৰোঁ আমি এতিয়া প্ৰথম আহিছোঁ গুমচেং আৰু আমি মানে তেখেতৰ দুগৰাকী মাহী আহিছে আৰু আইতা আহিছে সেয়েহে তেওঁলোকে ক'লে মাহীহঁতে ক'লে যে গুমচেঙৰ কোৱালিটি বহুত ভাল গতিকে আমি গুমচেঙত চাওঁ ব'লা যদি পচন্দ হয় আমি তাৰ পৰাই ল'ম সেয়েহে সোমালোঁ আৰু প্ৰথম আহিয়া আমি চাইছোঁ মেইন চিট আৰু তেওঁলোকে কৈছে যে গুণা আৰু মীনা দুয়োটাতে তেওঁলোকে দেখুৱাইছে আৰু মাহীহঁতে কৈছে কিহত ল'বা মোক সুধিছে গুণাত লাগে নে মীনা কৰাত লাগে কিন্তু মই মীনা কৰাটো মই ভাল পাওঁ কিন্তু মই এইকাৰণে লোৱা নাই মীনা কৰা যিহেতু আজিকালি যিবিলাক মিক্স পাত ওলাইছে নহয় একদম একেই লাগে মীনা কৰা যিবিলাক মিক্স পাত হয় সেইবিলাক পাতৰ নিচিনা একদম একেই লাগে সেয়েহে মই মীনা কৰাত নলওঁ গুণাতে ল'ম বুলি ভাবিছোঁ কাৰণ গুণাৰ যিটো মানে ডিজাইন হয় সেইটো কেতিয়াও নাযায় কেতিয়াও নমৰে ডিজাইনটো কিন্তু মীনা কৰাটো এতিয়া চলিছে আকৌ এতিয়া নাইকিয়াই হয়তো হৈ যাব আৰু যিহেতু একদম মিক্স পাতৰ নিচিনা লাগে সেয়েহে মই মীনা কৰাত নলওঁ মই গুণাতে ল'ম কিন্তু এইযোৰ ভাল লাগিছিলে দেই এইযোৰ সকলোৱে পচন্দ কৰিছিল তেওঁলোকে এইযোৰ পচন্দ কৰিছিলে কৈছে এইযোৰে ধুনীয়া লাগিব কিন্তু মই মীনা কৰাত নলওঁ মোৰো ভাল লাগিছে বাৰু কিন্তু মই মীনা কৰাত নলওঁ দেই মই গুণাতে ল'ম একদম চিম্পুল ল'ম আপোনালোকে বাৰু মীনা কৰাত ভাল পায় নে গুণাত ভাল পায় কমেণ্ট কৰি জনাবচোন দেই আমি ফাৰ্ষ্ট কাপোৰযোৰ পচন্দ ল'লোঁ তাৰপিছতে আমি চালোঁ ছেকেণ্ড ছেট আৰু ভিডিঅ'টো এডিটিং কৰি থাকোঁতেহে মই গম পাইছোঁ যে গোটেইখিনি কাপোৰ মাইনে কেমেৰা নকৰিলে যিহেতু তাৰো চাবলৈ মন যায় কাপোৰ কেমেৰা কৰি থাকিব মন নাযায় সেয়েহে আৰু কেমেৰা লভাৰটো সকলো নহয় সেয়েহে গোটেইখিনি নকৰিলে কিন্তু কাপোৰখিনি এটা কাৰণে মোৰ বহুত বেছি ভাল লাগিলে তেওঁলোকৰ লগত গৈ যিহেতু তেওঁলোকে মোৰ নিজ পচন্দত মোক কাপোৰযোৰ ল'ব দিছে মই যিযোৰে পচন্দ কৰিছোঁ সেইযোৰে তেওঁলোকে কৈছে সেইযোৰে লোৱা একদম তুমি চাই লোৱা যিযোৰ পচন্দ হয় সেইযোৰে লোৱা আপোনালোকক যিমানখিনি কাপোৰ দেখুৱালোঁ তাত মই লোৱা কেইযোৰ নাই বাৰু কৈ দিছোঁ সঁচাটো কিন্তু যিমান কেইযোৰ দেখালোঁ কোন কেইযোৰ ভাল লাগিছে বা মোক কোনটো ৰঙে বেছি ভাল লাগিছে আপোনালোকে জনাবচোন কাৰণ আপোনালোকক যিখিনি কাপোৰ দেখুৱালোঁ তাতে হয়তো থাকিব পাৰে যে তেনেকুৱা কালাৰৰ কাপোৰ থাকিব পাৰে মই যিকেইযোৰ ল'লোঁ সেয়েহে জনাব দেই আমাৰ কাপোৰ লোৱা হ'ল এতিয়া আমি টচৰ কাপোৰ চাইছোঁ আৰু মই ভাবিছিলোঁ যে য়েল্লোত চাম যিহেতু এতিয়া য়েল্লোটো ট্ৰেণ্ডত আছে কিন্তু নাই য়েল্লোত ইমান ভাল নালাগিল আচলতে কেমেৰাত দেখাৰ ওচৰৰ পৰা দেখা বহুত পাৰ্থক্য আছে আৰু এনেও মুগা বুলি ক'লে বা টচ বুলি ক'লে তাত ৰঙা ফুল বা গুণাৰ ফুলটোৱে বেছিকৈ ভাল লাগে বিশেষকৈ মোৰ মানে আনৰ কথা নাজানো বাৰু সেয়েহে এতিয়া আমি এয়া চাই আছোঁ আৰু সেইযোৰো আপোনালোকক দেখুওৱা নহ'লে দেই এতিয়া যিকেইযোৰ দেখাইছোঁ মই এইকেইযোৰ নাই লোৱা কৈ দিছোঁ আৰু আপোনালোকক সঁচাটো আমাৰ কেমেৰামেনজন বৰ ঠিক নহয় কেমেৰা নকৰিলে জানেনে মই যিকেইযোৰ কাপোৰ লৈছিলোঁ সেইটোৱে মোৰ মনটো বহুত বেয়া লাগিছে সেইকেইযোৰহে কৰিব লাগিছিলে হয়নে নাই বাৰু বাকী আপোনালোকৰ কাপোৰখিনি কেনেকুৱা লাগিছে জনাবচোন গোটেইখিনি অকণমান দেখাই দিছোঁ আৰু কোৱালিটি বহুত ভাল হয় দেই আপোনালোকৰ কোনোবাই গুমচেঙৰ পৰা কাপোৰ লৈছে নেকি আগতে কমেণ্ট কৰি জনাবচোন গুমচেঙৰ কোৱালিটি বহুত ভাল হয় বুলি কোৱা শুনিছিলোঁ আৰু আজি নিজে আহি চালোঁ ল'লোঁ একেবাৰে তিয়নি কাপোৰলৈকে ল'লোঁ দেই কাপোৰ লোৱা হৈ গ'ল আৰু এতিয়া আমি আহিছোঁ অসমীয়া গহনা চাবলৈ বাকী আপোনালোকে পিছত দেখা পাব আৰু কি ল'লোঁ গুমচেঙৰ পৰা এয়া কাপোৰ ল'লোঁ আৰু বাকীখিনি ইয়াতে চিলাবলৈ দি থৈ গৈছোঁ এইটোহে এয়া লৈ যাওঁ ৰিহাখন বাকীখিনি আমি ইয়াত চিলাবলৈ দিলোঁ আৰু খুব ধুনীয়া কালেকশ্যন বহুত কালেকশ্যন আমি চালোঁ চাই মেলি তাৰ পৰা পচন্দ কৰি আমি ল'লোঁ কেইবাযোৰো ভাল লাগিল আৰু দাদা কিবা এটা কওক আপোনালোকৰ
মইতো যিমান পাৰো আপোনালোকক কালেকশ্যন দিবলৈ চেষ্টা কৰিছোঁ বা আপোনালোকে কেনেকুৱা পাইছে বা অনবিলাক কাষ্টমাৰে কেনেকুৱা পাইছে আমাক সেইটোহে ইম্পৰ্টেণ্ট। আনে ভাল পোৱাটো আমি সদায় চেষ্টা কৰি আছোঁ ভাল দিবলৈ, যদি আনে আৰু 4জন আপোনাৰ লগতে আন 4জন আৰু ভালে পায় বা আমি দিবলৈ সেইটো কথা চেষ্টা কৰি আছোঁ। আৰু ইয়াত আপোনালোকে একদম শুৱালকুছি পিয়ৰ পাটৰ পাব, লগতে চিল্ক মাৰ্ক থাকিব 100%। আমি আপোনাক গেৰাণ্টি দিম, য'ত যিটো শুৱালকুছি বুলি ক'ম, যিটো শুৱালকুছি বাহিৰৰ আউট অফ শুৱালকুছি বুলি আমি কৈ দিয়া হয় বা আমাৰ লাইভবিলাকতো কৈ থোৱা হৈ আছে আজিকালিলৈকে। আৰু আপোনালোকৰ অফাৰটো জনাই দিয়ক। অফাৰটো মানে আমাৰ 50,000 এবাউট হ'লে আপোনাৰ অসমীয়া গহনা ফ্ৰী, তাৰ ওপৰত 70,000 হ'লে ছাতি এটা দিয়া হয় লগতে, আৰু 30% ডিছকাউণ্টৰ ওপৰত কিবা এটা চাই দিয়া হয়। আৰু 30% অফাৰ দিছে প্ৰতিযোৰ কাপোৰতে, আমি 30% অফাৰ পাইছোঁ। তাৰ উপৰিও দাদা অকণমান চাই মেলি দিছে আৰু আৰু গতিকে আপোনালোক আহিব। 50,000 যদি বজাৰ কৰে তেতিয়াহ'লে আপোনালোকে এটা ধুনীয়া কপাৰ বেষ্টৰ অসমীয়া গহনা পাব, আৰু লগতেও অফাৰ দিছে এনেও গোটেইখিনিতে। গতিকে সকলো আহিব। আৰু এড্ৰেছটো আপোনালোকক কৈ দিয়ক, ক'ত আছে? এড্ৰেছটো আমাৰ নিউ বালিপাট FS কমপ্লেক্স আস্থা ডাইভাৰ্ছৰ ওচৰতে আছে। আমাৰ গুমচেং বাছ ষ্টেণ্ডৰ পৰা লাগি আছে, বাছ ষ্টেণ্ডৰ পৰা অকণমান সোমাই আহি নিউ বালিপাট মুখতে আছে আপোনাৰ গুমচেং। আহিব আপোনালোক, বিশেষকৈ কোৱালিটি একদম ভাল পাব আৰু প্ৰাইজো ৰিজনেবল পাব। গতিকে আহিব দাদা, আহিছোঁ। ঠিক আছে, ধন্যবাদ থাকিলে। ঠিক আছে, বিয়া বজাৰ কৰি হ'ল, এতিয়া আমি চাহ খাম। ছাইডতে আছে বহুত মানুহ, কেনেকৈ খাম এতিয়া, বহুত মানুহ। বজাৰৰ পৰা আহি পালোহি আৰু কাপোৰ কানি সলোৱাই নাই, ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। আৰু মই গৈছিলোঁ আজি দৰা ঘৰৰ বজাৰ কৰিবলৈ, আপোনালোককতো কৈছোঁৱে। আইতা গৈছিলে আৰু দুগৰাকী মাহী গৈছিলে, কিন্তু আপোনালোকক ভিডিঅ'ত দেখুওৱা নাই, যিহেতু দৰা ঘৰৰ আলহী এতিয়াই মই দেখাই দিয়া নাই। এনেও আপোনালোকে আগৰ ভিডিঅ'ত মোক দেখিছে বাৰু, আমাৰ ঘৰলৈ অহা মেলা তেনেকৈ ভিডিঅ'বোৰ দৰা ঘৰৰ মানুহক দেখিছে, কিন্তু বজাৰ কৰোঁতে হ'লেও মই দেখুৱাই দিয়া নাই, একেবাৰে বিয়াতে চাব বুলি আৰু। বাকী বজাৰ সমাৰ কৰিলোঁ আৰু মোৰ নিজৰ পচন্দত লৈছোঁ। মই পচন্দ কৰাত বৰ এটা বিশেষ ভাল নহয়, তথাপিতো মোৰ কিন্তু ভাল লাগিছে দেই। মই পূৰা নিজে মানে পচন্দ কৰি লৈছোঁ, বহুত বেছি মোৰ ভাল লাগিছে। বাকী নাজানো, বিয়া দিনা যেতিয়া পিন্ধিম তেতিয়া আপোনালোকে ক'ব কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁৱে, মানে কাপোৰখিনি দেখুৱাইছোঁ যি চাইছিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনযোৰ ভাল লাগিছে। ঠিক আছে, তেতিয়াহ'লে আজিলৈ সামৰোঁ। মই এয়া কাপোৰ কানি সলাই মেলি লওঁ, ভাগৰ লাগিলে। কিন্তু আমি গুমচেঙত সোমাইছোঁ, আৰু গুমচেঙৰ পৰাই ল'লোঁ, যিহেতু তাৰ গুমচেঙৰ কোৱালিটি বহুত বেছি ভাল হয় সকলোতকৈ। আৰু যিহেতু শুৱালকুছি লেবৰেটৰীৰ লেব টেষ্ট ৰিজাল্ট থকা কাপোৰ লৈছোঁ, হলমাৰ্ক থকা, কাপোৰৰ মানে কোৱালিটিত অকণমানো ভেজাল নাই, সেয়েহে মনৰ পচন্দৰ কাপোৰ ল'লোঁ। বাকী সেয়াই আছিলে, আপোনালোকক অকণমান দেখুৱালোঁ। আৰু তাকো মই কাপোৰ নাচাইনো কি ভিডিঅ' কৰিম, তথাপি অকণমান মাইনে কৰি দিলে আৰু ভিডিঅ'। বাৰু আজিলৈ ভিডিঅ'টো সামৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব দেই। বাই বাই।